মৃত্যুৰ পিছত গুৱাহাটীত হোৱা এটা প্ৰতিযোগিতাত তুমি চাৰু গোহাঁই গীত গাই সেই সময়ত শ্ৰেষ্ঠ পুৰস্কাৰ পাইছিলা 12 চন মানত 2012ত বেলতলা বহাগী উৎসৱে পাতিছিলে চাৰু গোহাঁইৰ সুৰণি এটা অনুষ্ঠান পোন প্ৰথমবাৰৰ বাবে অসমত পাতিছিলে জেপি দাস ছাৰো আছিলে তাতে জাজ আছিলে আৰু জেপি দাস জাজ আছিলে হয় পুলক বেনাৰ্জী ছাৰ আছিলে আৰু শান্তা বাইদেউ মই গাইছিলোঁ তাতে বহুত বেলেগ বেলেগ ধৰণৰ গীতো গাইছিলোঁ বেলেগ বেলেগ ধৰণৰ মানে অসমীয়া আমাৰ পুৰণি স্বনামধন্য শিল্পীসকলৰ গীতো গাইছিলোঁ তাৰ মাজতে চাৰু গোহাঁইদেৱৰো গীত গাইছিলোঁ হয় খুব ধুনীয়া মোৰ ভাল লগা এটা দিন জীৱনত প্ৰথমবাৰৰ বাবে মোৰ এনেকুৱা এটা ভাল লাগিছিলে কি কাৰণ মোৰ এনেও চকু পানী ওলাই গৈছে প্ৰাইজটো লোৱাৰ সময়ত মানে আজিৰ পৰা 1993-94 চনত নগাঁৱত যেতিয়া চাৰু গোহাঁইদেৱে সংগীত পৰিৱেশন কৰিব গৈছিলে তেতিয়া মোৰ মনত আছে মই দেউতাৰ লগত সৰু তেতিয়া মই বহুত সময়লৈকে মানে তেতিয়া শেষ ৰাতি সদায় প্ৰগ্ৰাম ষ্টাৰ্ট হয় 12টা বজাৰ পাছত 1-2টামান বজাত মই বহুত সময়লৈকে তেওঁ গান চামকৈ ৰৈ আছিলোঁ আৰু চালোঁ অনুষ্ঠানটো 3টামান গান চাই আমি বহুত দেৰি হ'ল কাৰণে গুচি আহিছিলোঁ তাৰপিছত মোৰ সেইদিনাখন যেতিয়া মই প্ৰাইজটো লৈছিলোঁ সেইখিনি সময়ত মোৰ দেউতালৈ মনত পৰিছিল এইকাৰণে মোৰ দেউতা 99তে ঢুকালে আৰু দেউতালৈ মনত পৰিছে মোৰ যে সেই স্মৃতিটো মোৰ সদায় মনত থাকিব যে দেউতাৰ লগত মই কেনেকৈ চাবলৈ ৰৈ আছিলোঁ সেই অনুষ্ঠানখন আজি এতিয়া তুমি কি গাবা তেখেতৰ গীত আজি মই নগেন বৰাদেৱে লিখা আৰু চাৰু গোহাঁইদেৱে সুৰ কৰা এটি গীত গাম এই গীতটো গাইছিলে সন্ধ্যা বাইদেৱে সন্ধ্যা মেনন বাইদেৱে
জনাইছোঁ মই জেপিদা গীতটো সঁচাকৈ খুব ভাল গীত এটা মানে নগেন বৰে খুব সুন্দৰ লিখিছে আৰু সুৰটো খুব সুন্দৰ সুৰ কৰিছে কিন্তু সুৰটো সেই যিখিনি কথা নগেন বৰৰ কথাখিনি ভালেই এই অসমীয়া ঠাঁচটো চেলাই আহিব পাৰে বুলি যিখিনি কৈছে জুৰীয়া শালিকি এটা আছেই দুটা শালিকি দেখিলে চেলাই আহিব বুলি মন ধুনীয়া সুৰ ধুনীয়া কথা গাইছা তুমি ভাল আৰু সন্ধ্যামেলনৰ মুখত যিহেতু আগতে হেৰি আছিল তাইৰ আচমিত ফকৰ মাত অসমীয়া কণ্ঠ তাৰ মাজত গানটো ভাল লাগিছিলে গানটো সেইকাৰণে পপুলাৰ হৈছে গান তুমি ভালকৈ গাইছা আৰু চাৰু গোহাঁই এটা চিৰ সুন্দৰ গীত